নমস্কাৰ। জিতুৰাজৰ কথাৰে প্ৰীতিপংখী গগৈ পাঠেৰে মৰমৰ সন্ধানত মৃত্যু। মই অভিমান কৰা নাই, অভিমান কৰাৰ মোৰ অধিকাৰ নাই। মাথো হৃদয়খনক বুজাইছো, তুমি যে এতিয়া আনৰ। হেঁপাহবোৰ গাঁঠি নিঃশব্দে হেৰাই যায়, সপোনৰ অপমৃত্যু ঘটাই পলাই। সপোনবোৰে মৰীচিকা হৈ হেঁচি ধৰিছে। জীৱনত ভাগৰি পৰিছো, এতিয়া আৰু শুবলৈ যাওঁ। তুমি আহি জগাই দিবা মোক। সাৰ পালে উঠিম, নাপালে জ্বলাই দিবা। মৃত্যুৱেও মোৰ কাষলৈ আহি কয়, তোমাকনো কি মাৰিম, তুমিতো সদায় জীয়াই জীয়াই মৰিয়ে থাকা। শেষবাৰলৈ মোক দেখা কৰিব, পাৰিলে অলপ সোনকালে আহিবাচোন। মই যেনেকৈ তোমাক অপেক্ষা কৰিছো, চিতাত তুলি দিয়াবোৰে অপেক্ষা নকৰিব। সময়ে শিকায়, সময়ে দেখায়, সময়ে বুজায়। শব্দহীনভাৱে সময়ে বহু কথা কৈ যায়। সময়ৰ সোঁতত উটি ভাহি আকৌ লগ পাম কোনোবা দিনা, এটি অচিনাকি পক্ষী হয়হে।